তো বেচেৰীজনী মোৰ লগত লগ কৰিব আহিছিলে, আহি তাৰ মোবাইলটো ৰাস্তাত পৰি গৈছিলে মোৰ চকুৰ সন্মুখত, তেতিয়া ভাঙি গ'ল আৰু উপায় নাই, কি কৰিব, কপালে বেয়া। তো হেই গাইজ, হেল্ল' হোৱাটছআপ, দিছ ইজ হাসিব ব্লগ। তো বহুত দিন পিছত ব্লগ এটা দিম বুলি ভাবিছোঁ ইউটিউবত। তো এতিয়া আমি যাম 8 কিলো ফালে যাম, আৰু মই যাম, লগৰখিনি আহি আছে। তো জাষ্ট মই মছজিদৰ পৰা আহিছোঁ, মছজিদৰ পৰা আহি ভাত চাত খাই আৰু এতিয়া কাপোৰ লগাম আৰু দোকানটো খুলি কাৰোবাক বহাই থৈ যাম, কাৰণ নহ'লে ঘৰৰ পৰা দিব পিটন মোক। তো বলক দেখে আছোঁ আপোনালোকক, লেটছ চি। তাৰপিছত এই দোকানটো খুলিলোঁ অকণমান সময়ৰ কাৰণে। এটা বেমাৰ হৈ আছে, সেইটো কাৰণে বাসন্তীক লৈ নাযাওঁ আজি। ভাইটি এটা বাইক বন্ধক লৈ থৈছে, সেইটো লৈ অকণমান ৰাইড কৰি আহোঁগৈ। তাৰপিছত আমি 3জন বাইক লৈ ওলাই গ'লোঁ, মই যাম, চনু যাব, জান্নাত যাব। তো আমি 3জন বাইক লৈ ওলাই গ'লোঁ ঘৰৰ পৰা। তো ৰাস্তাটো চাই আপোনালোকে ক'বই পাৰিব আমি কোনফালে গৈ আছোঁ। আমি গৈ আছোঁ বস্তি দি। তো আমি চিধা আহি ওলালোঁ গুৰুনি মাৰ্কেটত। গুৰুনি মাৰ্কেটৰ পৰা আমি যাম পেট্ৰল পাম্পত। পেট্ৰল পাম্পত গৈ পিনি বাইকত অকণমান পেট্ৰল ভৰাই লওঁ আৰু। তো বাইকত 100 টকামান পেট্ৰল ভৰাই ল'লোঁ আৰু। এই জেগাটোত বোলে কিবা শ্বপিং মল বনাব। এই জেগাটো হ'ল গুৰুনি মাৰ্কেট পাৰ হৈ, আৰু মই শুনি আছোঁ কিবা শ্বপিং মল বনাব বুলি, সেইকাৰণে ভিডিঅ'টোত উঠাই দিছোঁ। এই জেগাটোত শ্বপিং মল বনালে ভালে হ'ব, আমাৰ লখিমপুৰ যাব নালাগে, ইয়াতে হৈ যাব। তাৰপিছত আমি ৰামপুৰ তিনিআলি পাৰ হৈ গৈ আছোঁ আৰু ডিৰজু ফালে। তো ফাইনেলি আমি আহি পাই গ'লোঁ ডিৰজু মাৰ্কেট। ডিৰজু মাৰ্কেট পাৰ হৈ আমি যাম কিমিন ফালে, আৰু এইখন হ'ল ডিৰজু চাহ বাগিচা ফেক্টৰী, মানে যিমান মানে বগানৰ কাম আছে চব ইয়াতে চলে। এইখন হ'ল ডিৰজু চাহ বাগিচা ME স্কুল। তো গাইজ আমি গৈ আছোঁ এতিয়া 8 কিলো, আৰু মোৰ লগত আছে চনু, আৰু আপোনালোকক আগফালে নাজাৰাখিনি দেখাম। তো লেটছ গো, এণ্ডলৈকে আমাৰ লগত বনি থাকক। তো গাইজ এজন ছোৱালী মোৰ ভিডিঅ' চিডিঅ' চাই থাকে, ইটানগৰৰ পৰা আহি আছে, সি কৈ আছে মোৰ লগত লগ কৰিব। তো ফাইনেলি इनसे मिलो, ये है हमारा दोस्त। टी हाउस में जाएगा, तेल भरा रहे, तेल को दे तुम ना, हम पैसे दे रहे हैं तुमको। और इसका नाम है। तो अभी हम लोग जाएगा, किधर जाएगा? व्यू पॉइंट में लेके जाएगा तुमको, ठीक है। और उसका बोल रहा था दुलवाट में आके बोल रहे हैं नाबोई साहब में आया है, नाबोई साहब में आके पूमरा बोल रहे हैं, ऐसा बोल रहे हैं। तो हाँ, ईटानगर का लड़की है ना, इसलिए। तो अभी हम लोग जाएंगे व्यू पॉइंट में, किमिन व्यू पॉइंट। চলো। তাৰপিছত আমি আহি পালোঁ কিমিন মেইন চেণ্টাৰত। তাৰপিছত দোকানৰ পৰা কিবা খাবলৈ লৈ লওঁ, পাৱাৰ চাৱাৰ। তো পাৱাৰ চাৱাৰ আমি মানে খাবলৈ লৈ ল'লোঁ আৰু এইফালে আছে 014, মানে অৰুণাচল, মানে বহুত কিবা কিবি। চ' এইফালে আমি যাম কেতিয়াবা ভিডিঅ' বনাবলৈ। তো গাইজ বহুত দিন পিছত আকৌ আহি গ'লোঁ ভিউ পইণ্টত, আৰু এইফালে আছে চনু, জান্নাত, আৰু এইফালে আছে মুস্কান। তো মুস্কানক লৈ আহিছিলোঁ, মুস্কানে অৰুণাচলৰ পৰা আহিছে, আৰু সি অসমত চিনি নাপায়, তাক অসমত লৈ আহিছোঁ। তো অৰুণাচলত যেতিয়া আমি যাম তেতিয়া সি আমাক ঘূৰাব অৰুণাচলত। তো মুস্কানক এতিয়া ভিউ পইণ্টত লৈ আহিছোঁ। তো চাব পাৰিছে আপোনালোকে ইয়াৰফালে নাজাৰাটো। और चेक करो व्यू पॉइंट का व्यू कितना मजेदार। पार्टी अब वैलेंटाइन है, पर गर्लफ्रेंड नहीं है, चुतिया दोस्तों के साथ आया हूँ। তাৰপিছত আমি ভিউ পইণ্টৰ পৰা ওলাই আহি গ'লোঁ, আৰু গৈ আছোঁ ৰাস্তা দি। আৰু মেডাম যে তাৰ স্কুটি লৈ আহিছে, তাৰ স্কুটি লৈ সিয়ে গৈ আছে। তো গৈ আছোঁ আমি আৰু। हम लोग इधर से चला जाएगा। তো সি কৈ আছে তেল ডিপুলৈকে তাৰ লগত যাব লাগে, আৰু সেই তেল ডিপু চিনি নাপায়। তো আমি তাক যাম পহুমৰাত তেল ভৰাবহি। তো পহুমৰাৰ পৰা আমি ঘূৰি আহি যাম। তো লেটছ গো গাইছ। তো ফাইনেলি আমি আহি পহুমৰা পাই গ'লোঁ। তো বেচেৰীজনী মোৰ লগত লগ কৰিব আহিছিলে, আহি তাৰ মোবাইলটো ৰাস্তাত পৰি গৈছিলে মোৰ চকুৰ সন্মুখত, তেতিয়া ভাঙি গ'ল আৰু উপায় নাই, কি কৰিব, কপালে বেয়া। ঠিক আছে, বাই, ফিৰ মিলেগা না, ফিৰ মিলেগা।